এই আপোনাৰ বিজলীয়া ভেন্দিটো বুলি ভাবিছা নেকি? কি মোৰ চলিটো বিজলীয়া ভেন্দি বুলি কৈছা? খাবা দেখা দি তোৰ কিমান বেয়া কৈছে। নালাগে কি মোৰ সন্মানৰ কথা আছে। আহিছা মোৰ চলি কিমান বেয়া কৈছে। ডাব্লিউ কি চিন্তা কৰি আছা তই? নাই এনেই আছো। এইখন ল, অহা সপ্তাহত মোৰ বিয়া, তই এসপ্তাহ আগতে যাবি। পইচা লাগি ভাগি দিবি ৰাতিপুৱাৰ পৰা। হ'ব যাম দে আৰু। ৰ বতাহ বৰষুণ অহাৰ দৰে তোৰ মুখখন আন্ধাৰ কিয়া হৈ গ'ল? আৰু তোৰ যি বিয়া ঠিক হৈছিল কেনচেল হ'ল নেকি? কেনচেল হোৱা নাই, কেনচেল কৰিছোঁ মই। কিয় কেনচেল হ'ল? এই বাদ দে না, বহুত কথা আছে, পিছত কম দে তোক। দে পিছে মোৰ এনেও টাইম নাই এতিয়া, পিছত কবি তই। মই যাওঁ এতিয়া আৰু তই সোনকালে যাবি কিন্তু, ঠিক আছে? হ'ব যাম দে। আৰু এক কেছ লৈ আহিবি, ৰাতি লাগিব না। মানে সেইটো বাবুটো এক কেছ লাগে, সি সপাটো পুহি বাগি দি থাকা তই আৰু এক কেছ লাগে ন? আগৰ কথা বেলেগ আছিল আৰু এতিয়াৰ কথা বহুত বেলেগ। দে হ'ব দে, তই খাবি দে। আৰু কি কয়, মই যাওঁ এতিয়া, তই যাবি, তই মোৰ বহুত মানুহ মাতিব আছে, মই যাওঁ দে যা পিছে। হে ঘণ্টা চিঠি চবৰে বিয়া হৈছে, মোৰে বিয়া হোৱা নাই কিয় বা? ঘৰৰ কামগিলা কৰবা দি ক'ত বা গেল? কৰবা কি হলে? নাই পিতা নাই, একো নাই। মই কান্দা কান্দ পালো দেখুৱাই না, কাৰোবাৰ লগত কথা পাতিছিল? এই ইজা যে আহিছিলে, তাৰ বোলে বিয়া, আমাৰ ঘৰৰ গোটেইকেইটাকে মাতিছে আৰু মোক এসপ্তাহ আগতে যাব দিছে। হয় নেকি? যাবি যা, মাতিছে যে এসপ্তাহ আগত। তহঁতে খা, আমি আৰু এতিয়া বুঢ়াই মানুহ হ'লো আৰু ক'ত বিয়া খাম? ক'তনো পিতাই বুঢ়া হৈছে? মই এখন বিয়াই পতা নাই। বুজিছো যা, তই কি বুজাব বিচাৰিছা? তোৰনো কিমান ছোৱালী চাম মই? ক'ৰবাত যাম ওখ হ'ব, ক'ৰবাত যাম চাপৰ হ'ব, কোনো পধ্যেই তোৰ নিমিলে। আছো যা, কালি এটা চাব যাম, কি হয় তই ওলাই থাকিবি। কি মজা! ল'বা অলপ বেছি হ'ল নেকি? না পিতাই, এনেই মনটো অলপ ভাল লগাৰ কাৰণেহে। বুজিছো যা, কি বুজাইছা? যা পানী এগিলাচ লৈ আছো যা। পানী নহয় পিতাই, তোক আজি মোৰ হাতেৰে বনোৱা চৰ্বত খুৱাম। নালাগে, তোৰ এই সেকুন পেলোৱা হাতেৰে মই চৰবত নাখাওঁ। যা যোগ এটাত পানীয়ে লৈ আহ। পিতাই নাখা যদি কিনো কম, মই যাওঁ দে। বেটাৰ ফূৰ্তি নাথাকিয়া, বিয়াৰ কথা শুনা পাই বা সেকুন পেলা হাতেৰে মোক চৰবত খুৱাব। আহাৰটো আহিলে, বৰ্ডে কাৰোবাৰ ঘৰত আছে নে নাই? মাত দি পিতাই কি কৈছে এইবিলাক? এই অলপ হিন্দীত কৈছিলো, তেতিয়াহে লেভেল থকা পাব না। মই ইংলিছত কওঁ অলপ। এনিৱান ঘৰ মে কোনবা হে? শুনাই নাই নেকি? নাজানো কি বা হ'ল। আপোনালোক আহিছে, আহক আহক। ইয়াতে বহক। পানী খাব আপোনালোকে? তেনেহ'লে আমিও বেছি দেৰি নকৰোঁ, আপোনাৰ ছোৱালীজনীক মাতি দিয়ক, ল'ৰা ছোৱালী এবাৰ চাই লওক, নে কি কয়? ঠিকে কৈছে আপুনি। ৰ'ব মাতি দি আছোঁ।
আহি আছোঁ আৰু। হয় এখেত তোমাৰ হ'ব লগা শহুৰ আৰু এখেত তোমাৰ হ'ব লগা দৰা। এটা তোমাৰ ছোৱালী নে দুলি? কি কথা কোৱা আপুনি? এইজনী মোৰ ছোৱালী হয়, মোৰ মৰমৰ শৰ্মাই। আপোনাৰ বিজলীয়া ভেন্দিটো বুলি ভাবিছা নেকি? কি মোৰ ছোৱালী তই বিজেলে ভুন্দি বুলি কৈছা? খবা দেখা দি তোৰ কিমান বয়স হৈছে? নালাগে তাই নালাগে নালাগে। কি মোৰ সন্মানৰ কথা আছে? আহি চা মোৰ ছোৱালী কিমান বয়স হৈছে চা। বুজা গৈছে দে, এইবাৰো মোৰ বিয়া কেঞ্চেল হ'ল। এই মূৰত দেখোন চুলিয়ে নাই। নাই মোৰ ছোৱালী এই তালুৱাৰ লগতে মই বিয়া নিদিওঁ। আপোনালোকে যাব পাৰে, কেঞ্চেল কৰক। আপোনালোকে যাব পাৰে। কৰবা কি চাই আছা? বল বিয়া কেঞ্চেল। নালাগে কেঞ্চেল নকৰিবি না, মোৰ ছোৱালীটো বহুত পচন্দ হৈছে। নালাগে শৰ্মাই এই তালুৱাক চাই কি পচন্দ লাগিল তোৰ? হা নাই এই বিয়া তালুৱাৰ লগত কোনো কথা হ'ব নোৱাৰে। ডেকা আপোনাৰ এই দুলিহান আপিটো আমাৰ ল'ৰালৈকে এনেও নিনো। এক নিয়া মানে মই এটা হাতী নিয়া, বুজিছে? এনেও আপোনাৰ এই ছোৱালী আমি বিয়া নাপাতো। হয় বল এইজনী ছোৱালী নাপালে মই মৰি যাম। তই যাবি না? নাই মোক ছোৱালী এইজনী ছোৱালী নিদিলে মই নাযাওঁ। নাই